হেল্ল' এভৰিৱান পুনৰবাৰ উৰিষ্যা ছিৰিজৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি যিহেতু উৰিষ্যা আহিছোঁ ক'ত আছোঁ সেই হোটেলখন ক'ত বা আশ্ৰম নে কি সকলো ডিটেইলছ আপোনালোকক জনাবলৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ আহক তেতিয়াহ'লে মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ অপজিট উৰিষ্যা ভৱনৰ অপজিটত এয়া সাৰাস্বত গৌৰীয় সেৱা উৰিষ্যাৰ বিচ আৰু জগন্নাথ মন্দিৰৰ মাজভাগতে এয়া ওচৰতে থকা সৈনিক অফিচৰ লগতে এই আশ্ৰম লগত হোটেলখন অৱস্থিত এইখন আমাক অৱশ্যে ঠিক কৰি দিছে যি উৰিষ্যাত অৱস্থিত অসমৰ নামঘৰ তাৰ ছেক্ৰেটাৰী দাদাজনে তেওঁলৈ মোৰ বহুত ধন্যবাদ থাকিল যিহেতু আমাক এইখিনি সহায় কৰি দিছে এইখন হোটেল লগতে এখন আশ্ৰম হয় আৰু ইয়াৰ ৰুমবোৰ এনেধৰণৰ মানে আমি থকা ৰুমটো মই এবাৰ দেখাই দিওঁ আহক আপোনালোকক ইয়াত এক্সট্ৰা মেট্ৰেছ লৈ লৈছিলোঁ এফালে বাথৰুম ভাল এতিয়া আহক আমি ওপৰৰ ৰুমবোৰলৈ এবাৰ যাওঁ আৰু এপাক আপোনালোকক মই দেখাই দিওঁ আহক আমি যিহেতু 25জনীয়া এটা গ্ৰুপ আহিছিলোঁ সেয়েহে আমাৰ ফেমিলি কিছু ওপৰতো আছিলে আৰু তাৰে এটা ৰুম মই দেখাই দিছোঁ আহক এয়া এফালে বেলকনি আছে তো ইমানেই আছিলে আৰু এতিয়া মানে আমি এখন নেক্সট হোটেলত যাম তো একদম পাপা উঠিয়ে ওলাইছোঁ উৰিষ্যাত পুনৰ এখন নতুন হোটেলৰ লগতে নতুন নতুন ঠাইসমূহৰ সৈতে আকৌ এটা ভ্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মাই চেনেল